নমস্কাৰ। ভিন্ন ৰসৰ কবিৰূপে খ্যাত তথা বিশিষ্ট অভিযন্তা শ্ৰীযুত মনোজ কুমাৰ শৰ্মাদেৱে ৰচনা কৰা এটি সুন্দৰ কবিতা আজি আবৃত্তি কৰিবলৈ লৈছো। কবিতাৰ শিৰোনাম আত্মিক ঐশ্বৰ্য দানৰ ফল। দান এটি শব্দ, মায়া লগা, অমৰত্ব প্ৰদান কৰা। দান কৃতজ্ঞতাৰ জোৱাৰনা, এটি এটি কৰুণা ভৰা আজলি। দান শান্তি সকাহ প্ৰাপ্তিৰ ঈপ্সিত প্ৰেমসনা টোপাল, যাৰ স্বাক্ষৰ দধিচিৰ ব্ৰজ, যাৰ মিঠা পৰশত শিশু হৈ উঠে অজেয় সত্তাত। দানে আনে আত্মিক ঐশ্বৰ্য, আনে পূৰ্ণ মানৱৰ স্বীকৃতি, মাতৃজাৰ আই বসুমতী। ধন্যবাদ।